হাই এভৰিৱান, গণপতি বাবা মৌৰিয়া আৰু এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো হৈছে ভেলেণ্টাইন ডে'ৰ দিনা মিনি ব্লগ। আৰু প্ৰথমতে চেণ্ডেল এযোৰ কিনিবলগীয়া আছিল। ফাৰ্ষ্ট চেণ্ডেল এযোৰ কিনিলোঁ আৰু তাৰপিছতে আহিছোঁ এইফালে GS ৰোডৰ ফালে। আৰু এতিয়া উঠিম আটাইতকৈ ভয় লগা বস্তুটোত, মানে কি অলপ ভয় লাগে এইটোত উঠোঁতে, তথাপিও আজিকালি অলপ কমিছে ভয়টো। আৰু এতিয়া আমি আছোঁ GS ৰোডৰ ফুটব্ৰিজৰ ওপৰত। ইয়াৰ পৰা এটা ভিউ ভালে লাগে, গাড়ী জামবোৰত পৰিলেহে বেয়া লাগে, কিন্তু ওপৰৰ পৰা চাই ভিউটো ভালে লাগে। আৰু এতিয়া যাম চিটি চেণ্টাৰলৈ, কাৰণ ভেলেণ্টাইন ডে'ৰ দিনা ধুনীয়া ডেক'ৰেশ্যন ক'ত কৰে বাৰু, সকলোৱে জানে চিটি চেণ্টাৰতে হ'ব। আৰু সেইকাৰণে অলপ ওলাই আহিলোঁ, বিশেষ একো প্লেন নাছিল, এনেকৈ আহোঁতে বোলো এবাৰ সোমাই যাওঁ, ভেলেণ্টাইন ডে' আৰু কি স্পেচিয়েল পালন কৰিম আৰু এবাৰ চাই যাওঁ। ধুনীয়া, আচলতে বহুত ধুনীয়া সজাইছে, সেইকাৰণে বোলো চাই যাওঁ, দুখনমান ফটো উঠি যাওঁ। তেতিয়াহ'লে বলক ভিতৰলৈ যাওঁ আৰু দেখুৱাওঁ আপোনালোককো কিমান ধুনীয়া সজাইছে, কেনেকুৱা। চব মানুহ ইয়াতে মানে ফটো উঠিব বেছি আহিছে, ইমান ধুনীয়া সজাইছে, ইমান ধুনীয়া সজাইছে, মানুহ দেখিছে। আৰু ভেলেণ্টাইন ডে' বুলি মোৰ স্পেচিয়েলজনকো চকলেট খোৱালোঁ আৰু ময়ো খালোঁ। আৰু এনেকৈ চকলেট খাই আমি ঘৰলৈ গুচি আহিলোঁ আৰু ধুনীয়া ধুনীয়া ফটো উঠিছোঁ। এইখিনিয়ে ব্লগটোৰ, বাই বাই।